মৰিগাঁৱত ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কাৰ্যসূচী। বৃহস্পতিবাৰে মৰিগাঁও জিলা বিজেপিৰ উদ্যোগত মৰিগাঁও সদৰ বিহুতলী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এখন দলীয় সভাত কংগ্ৰেছ অগপ প্ৰাক্তন আছু আমছুৰ সদস্যকে ধৰি সহস্ৰাধিক লোকে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। বিজেপিৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি প্ৰবীণ মেধিৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা দলীয় সভাত আদৰণি ভাষণ দি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে আমি ভবাতকৈ অধিক মানুহে আমাৰ দলত যোগদান কৰিছেহি। তেওঁ ৰসিকতা কৰি কয় যে এতিয়া কংগ্ৰেছ প্ৰায় শূন্য হৈ গ'ল, এতিয়াই সকলো আহিব নালাগে, সকলো আহিলে বেয়া লাগিব, সেয়ে লাহে লাহে আহিব। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত তেজপুৰৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক সম্পাদক পল্লৱ লোচন দাসে অংশগ্ৰহণ কৰি কয় যে ভাৰতীয় জনতা পাৰ্টি শৃংখলাবদ্ধ দল, যোগ্যতা অনুসৰি সকলোকে দায়িত্ব দিব দলীয় নেতৃত্বই আৰু আগতকৈ অধিক সংখ্যক চিটত আমাৰ দল বিজয়ী হ'ব। আনহাতে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি হোৱা বিতৰ্কৰ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ মন্তব্য। সৰ্বানন্দ সোণোৱাল বৰ্তমান মুখ্যমন্ত্ৰী হৈ আছে আৰু এই সন্দৰ্ভত বিতৰ্কৰ কোনো সুৰুঙা নাই। আজি প্ৰায় ৩,৫০০ মানুহে যোগদান কৰিছে। মই সেইদিনাখনো কৈছোঁ যে বিজেপি দলৰ অতি শক্তিশালী সংগঠন, গতিকে আমি চৰকাৰ গঠন কৰিম, আপোনালোকে টুইষ্ট কৰিবলৈকে চেষ্টা নকৰিব। সেইদিনাও কৈছোঁ, আজিও কৈছোঁ, এই মুহূৰ্তত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী, গতিকে উই ডোণ্ট হেভ দ্য ছেকেণ্ড থট। গতিকে পৰৱৰ্তী সময়ত আমাৰ দলে সিদ্ধান্ত ল'ব, কিন্তু উই ডোণ্ট হেভ ছেকেণ্ড থট বিকজ ৰাইট নাও সৰ্বানন্দ সোণোৱাল ইজ দ্য CM অফ আছাম। ভাৰতীয় জনতা পাৰ্টি এটা খুব সুশৃংখলত দল। ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব। বৰ্তমান সময়ত সৰ্বানন্দ সোণোৱালদেৱৰ নেতৃত্বত আমাৰ চৰকাৰ চলি আছে আৰু চৰকাৰে খুব ভালকৈ কাম কৰি আছে আৰু এই চৰকাৰখনে ইমান সুন্দৰকৈ কাম কৰিছে আৰু তাৰে আধাৰত আমি কৈছোঁ যে আমাৰ যিসকল বিধায়ক তেখেতসকলে খুব আন্তৰিকতাৰে কাম কৰিছে আৰু সেইকাৰণে আমি ভাবিছোঁ যে এইবাৰো ৰাইজে আমাক অধিক সংখ্যক সমৰ্থন দি পেলাই আগতকৈ বেছি ভোটত আমাৰ বিধায়কসকল নিৰ্বাচিত হ'ব, সেইটোৱে আমাৰ ক'বলৈ। নিউজ ডেস্ক ৰিপৰ্ট, মৰিগাঁও সংবাদ। উত্তম